ইউপিএস বা ইউনিফাইড পেনশন স্কিম সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ যে ইউনিফাইড পেনশন স্কিম এইটো ভাৰত চৰকাৰে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰত কাৰ্যকৰী হ'বনে নাই, তাৰ কিবা সময়সীমা দিছে নে নাই। কাৰণ যেতিয়া কেন্দ্ৰীয় চৰকাৰে বস্তুটো কাৰ্যকৰী কৰিব তেতিয়াই ৰাজ্য চৰকাৰসকলে সেই বস্তুটো ৰাজ্যটো কাৰ্যকৰী কৰিবলৈ তৎপৰ হ'ব। সম্পৰ্কে লোকসভাত এটা প্ৰশ্ন সুধিছিলে যে ইউনিফাইড পেনশন স্কিমৰ টাইমলাইন সম্পৰ্কীয়। তো কি প্ৰশ্ন সুধিছিলে আৰু তাৰ পৰা কি উত্তৰ দিছিলে সবিশেষ আপোনালোকক জনাই থাকিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাই যাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচ তাৰ পৰা আহিছে। তো এইটো লোকসভাত প্ৰশ্ন কৰিছিলে আনষ্টেয়াৰ্ড কুৱেশ্যন নম্বৰ 1152 আৰু কুৱেশ্যনৰ বিষয়টো আছিলে টাইম লিমিট ফৰ চুজিং ইউপিএছ স্কিম আৰু প্ৰশ্নটো কৰিছিলে শ্ৰী এণ্টনি। তেওঁ ফাইনেন্স ডিপাৰ্টমেণ্টৰ যিজন ৰাজ্যিক মন্ত্ৰী আছে তেওঁক সুধিছিলে। তো কি প্ৰশ্ন সুধিছিলে চাওক। Whether the government has introduced the unified pension scheme for its employees and if so the details thereof। যে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে ইউনিফাইড পেনশন স্কিমটো কাৰ্যকৰী কৰিবনে নাই, যদি কৰে তেতিয়াহ'লে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰিছিলে। Whether the government has given options to join UPS or NPS, অৰ্থাৎ চৰকাৰে কৰ্মচাৰীসকলক ইউপিএছ বা এনপিএছ যিকোনো এটা বাছনি কৰাৰ অপশ্যন দিবনে নাই। তাৰপিছত সুধিছিলে if so the details thereof along with the time limit provided to the employees to opt the UPS scheme। যদি এনেকুৱা হয় তেতিয়াহ'লে কৰ্মচাৰীসকলক ইউপিএছ পেনশন স্কিমটো ল'বৰ কাৰণে সময় দিব নে নাই। The number of employees opted UPS as on date, অৰ্থাৎ আজিৰ তাৰিখলৈকে কিমানজন কৰ্মচাৰীয়ে ইউপিএছ বাছি লৈছে। Whether the government has any plan to extend the time limit for choosing the scheme and if so the details thereof। আৰু যদি কৰ্মচাৰীসকলে ইউনিফাইড পেনশন স্কিম এইটো বাছনি কৰাৰ ক্ষেত্ৰত সময়সীমা বৃদ্ধি কৰিছে তেতিয়াহ'লে সেইটো জনাব লাগে। তো কি উত্তৰ দিছিলে চাওক। মিনিষ্টাৰ অফ ষ্টেট ফৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অৰ্থাৎ ৰাজ্যিক মন্ত্ৰী যিজন আছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ শ্ৰী পংকজ চৌধুৰী, তেখেতে কি লিখিছিলে চাওক যে এ আৰু ই যিকেইটা প্ৰশ্ন কৰিছে গোটেইকেইটাৰ উত্তৰ ইয়াতে দিয়া আছে একেলগে। যে ইউনিফাইড পেনশন স্কিম হেজ বিন ইন্ট্ৰডিউচড এজ এন অপশ্যন আণ্ডাৰ নেশ্যনেল পেনশন চিষ্টেম ফৰ দ্য এমপ্লয়িজ অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট হু আৰ কভাৰ্ড আণ্ডাৰ দ্য এনপিএছ। অৰ্থাৎ এই ইউনিফাইড পেনশন স্কিম যিটো আছে সেইটো আচলতে যিসকল এনপিএছ কৰ্মচাৰী আছে নেশ্যনেল পেনশন স্কিমৰ অধীনত বৰ্তমান কাম কৰি আছে তেওঁলোকৰ কাৰণে ইউপিএছটো ওলোৱা হৈছে আৰু তেওঁলোকে আচলতে যিসকল এনপিএছৰ অধীনত আছে তেওঁলোকেহে ইউপিএছটো বাছি ল'ব পাৰিব। উইথ দ্য অবজেক্টিভ অফ প্ৰভাইডিং এচিউৰ্ড পেআউটছ টু দ্য এমপ্লয়িজ, যাতে তেওঁলোকে অৰ্থাৎ পেনশনৰ সময়ত এটা নিশ্চিত ধনৰাশি পায়। Based on the representations from the employees and associations, the cut-off date to opt for UPS has been extended for a period of 3 months up to 30th September 2025। অৰ্থাৎ বিভিন্ন কৰ্মচাৰী আৰু সংস্থাৰ সৈতে আলোচনা কৰি ইউপিএছ বাছনি কৰাৰ ক্ষেত্ৰত যিটো সময়সীমা এইটো বৃদ্ধি কৰা হৈছে 3 মাহলৈ, যিটো 30 ছেপ্টেম্বৰলৈকে বাছনি কৰিব পাৰিব। আৰু 20/7/2025 লৈকে 31,555 গৰাকী কৰ্মচাৰী আচলতে ইউপিএছ বাছি লৈছে। তো এইটো আচলতে কেন্দ্ৰীয় চৰকাৰ যিহেতু প্ৰশ্ন কৰিছিলে আৰু তাৰ উত্তৰ দিছে, হয়তো আমি ভাবিম যে আমাৰ কি হ'ব, অৰ্থাৎ ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ হয়তো এতিয়ালৈকে ইউপিএছ বাছনি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সময়সীমা দিয়া নাই। এইটো হয়তো কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰাৰ পিছতে ৰাজ্য চৰকাৰসকলেও এইটো আৰম্ভ কৰিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ এনেকুৱা ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ। থেংক ইউ।